নমস্কাৰ, মই পিংকিয়া। মই ইউটিউব চেনেল পিংকি ক্ৰাফ্ট এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ডেইলি ব্লগ আপোনালোকলৈ লৈ আনিছোঁ। যদি ব্লগটো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মা আৰু মই কুন্দুলি ছিঙিবলৈ আহিছোঁ। ছিঙি আছোঁ। কুন্দুলি আৰু ঘৰুৱা আলু সেইফালে কাটি আছোঁ। এইফালে মাছ পিটিকা, কুন্দুলি আলু ভাজি, মাটি দাইল। তাত মই লৈছোঁ 3 পোৰা গাখীৰ। গাখীৰখিনি অলপ গৰম কৰি লওঁ আৰু চাহ খোৱা কাপেৰে 1 কাপ চেনি। হেতাখনে একেৰাহে লৰাই থাকিব, অকণো ছাইডত লাগি নধৰাকৈ। আৰু এবাৰ ফ্লেমটো ল' কৰিব, এবাৰ হাই কৰিব। আমি ভাবোঁ যে হোটেলৰ পেৰাবোৰ কিয় ইমান দাম, কাৰণ ইয়াত মই 3 পোৰা গাখীৰ আৰু 1 কাপ চেনি লৈছোঁ। ইয়াত কেইটামানহে পেৰা বনিব ইমানখিনি গাখীৰ পৰা, সেইকাৰণে চাগে ইমান দাম লয়। কেৰাহীখন আচলতে পিছল হ'ব লাগে, পিছল হ'লে বেছি সুবিধা হয়, সহজতে এৰি যায়। এইবিলাক এনেদৰে এইখিনি নমাই এনেদৰে মঠি লৈছোঁ। এয়া আমাৰ পেৰা ৰেডি হৈ গ'ল। এইফালে মা আৰু মই ফুৰিবলৈ যাওঁ। ঢকুৱা পাইছোঁহি আমি। এইফালে আমাৰ অৰ্ডাৰ দিয়া বস্তু আহি গ'ল, খাওঁ আৰু। আমাৰ মামী এই বিশাল এনে মুখখন ওলোৱাই নাই, উলিয়াই দিয়ক অকণমান তললৈ নিদিয়ক। পুঠা ওলোৱাই নাই মুখখন, অকণমান তললৈ আনি দিয়ক পুঠা। অঁ এখন কি হেৰি দিগেবানীয়া টচ চাদৰ, টচৰ চাদৰ। এখন দিগেবানীয়া টচৰ চাদৰ এনাই বৈছে।
তাৰপৰা সেইখন মানুহকে দি দিয়া মাহীহঁতৰ ঘৰলৈ আহিছোঁ এয়া আমাৰ ৰিয়া ভণ্টি দাঁতটা হৰিলে কি কৈ দিয়া এনাই আকৌ বুলিব ন এনাই ৰিয়া হাই কৈ দিয়া আকৌ